নমস্কাৰ সকলোকে মোৰ নাম নীলোৎপল গগৈ আপোনালোক সকলোকে মোৰ নতুন ব্লগলৈ স্বাগতম জনাইছোঁ বৰ্তমান আছোঁ ধেমাজিত আহিছোঁ এটা বিশেষ কাৰণত মোক চাগে দেখি গম পাইছে অকমান বেলেগ লাগিছে কাৰণ অলপ চলপ মেকআপ লৈ আছোঁ আৰু আজি আছে ধেমাজিত এটা শ্বুটিং সোৱণশিৰি নদীৰ কিনাৰত এটা সোৱণশিৰি বুলি অসমীয়া গান এটা অসমীয়া আৰু মিচিং দুইটা মিক্স ফিউজন কৰা এটা গান তাতে আজি শ্বুটিং হ'ব আজি আৰু কাইলৈ দুদিন হ'ব গতিকে আগলৈ চাই থাকক কাক কাক লগ পাওঁ শ্বুটিঙত আৰু কেনেকৈ আমি শ্বুটিং কৰোঁ সেইখিনি আপোনালোকক দেখুৱাই যাম এতিয়া বৰ্তমান বাজিছে 9টা বাজিছে আমি শ্বুটিং ষ্টাৰ্ট কৰিম প্ৰায় 10 মান বজাৰ পৰা আৰু কেনেকৈ আমি ষ্টাৰ্ট কৰোঁ কি কৰোঁ সেইখিনি দেখুৱাই যাম আপোনালোকে চাই থাকিব এইফালে পুৰা কি গাঠিছা বেনি আচ্ছা পালিকেটা এনেকা পিন্ধিব বঢ়িয়া কি ফুল বুলি ক'ম ন ফুলৰ নিচিনা আৰু এইখিনি কিবা কিবি আপোনালোকে দেখিব ইহঁতৰ ক্ৰিয়েটিভিটিখিনি ভিডিঅ'টোত তাৰপিছত এইফালে আছে সেয়া हेलो এয়া মেডাম স্মৃতি ओ माय गॉड प्लीज মোক এতিয়া যে চালে কোনো যে মানে ভয় কৰিব সবে আমি বহুত দিনৰ মূৰত লগ পাইছোঁ বহুত দিনৰ মূৰত একেলগতে কৰিম শ্বুটিং খুব এনেকৈ ধুনীয়া লাগিছে কিন্তু এই মাই গড বহুত দিনৰ মূৰত কৰিম শ্বুটিং আৰু নীলোৎপলৰ লগত ময়ো পুৰা এক্সাইটেড হৈ আছোঁ আমি বহুত দিনৰ পৰা প্লেনিং কৰি আছিলোঁ আকৌ এবাৰ মানে বেক হ'মগে বুলিকে কিন্তু আমি চান্সটো পোৱা নাছিলোঁ বাট ফাইনেলি উই আৰ বেক টু দ্য ট্ৰেক আৰু সেয়া আৰু এতিয়া মোক আটাই মেকআপ কৰি দি আছে মানে মোৰ খুব খাছ বন্ধু আমাৰ মিচিঙত এইটো আটাই বুলি কয় সেইকাৰণে মানে বন্ধু একদম খুব খাছ বন্ধু আৰু লগতে আজিৰ এই গানটো খুব সুন্দৰকৈ কণ্ঠদান কৰিছে আমাৰ খুবেই জনপ্ৰিয় কণ্ঠশিল্পী আমাৰ শ্ৰুতি গোস্বামী ভইচ কিডছত ফাইনেলিষ্ট আৰু লগতে আমাৰ মিচিং সমাজৰ অতিকৈ জনপ্ৰিয় ছিংগাৰ পবা গৌৰৱ পবাদা তেওঁ কণ্ঠদান কৰিছে খুব সুন্দৰ হয় গীতটি আপোনালোকে ভাল পাব বুলি আশা কৰিছোঁ আৰু আমিও যিমান পাৰোঁ ভালকৈ কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ মাজলৈ নতুন কিবা এটা দিবলৈ চেষ্টা কৰিম চ' চাই থাকোঁ ভিডিঅ'টো এয়া লোকেশ্যন পাই গ'লোহি খুব ধুনীয়া জেগা চবফালে পাহাৰ পানী গছ গছনি সেউজীয়া গছ ৱাও ইমান ধুনীয়া লাগিছে ব্ৰেকফাষ্ট কৰি লৈছোঁ ব্ৰেড খাইছোঁ তাৰপিছত আৰু কিবা কিবি খাইছোঁ তাৰপিছত আমাৰ শ্বট আৰম্ভ হ'ব শ্বটখিনি দিম আপোনালোকে চাই থাকক ভিডিঅ'তে দাদা নমস্কাৰ তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে দূৰত শ্বুটিঙৰ প্ৰিপেৰেশ্যন হৈ আছে মই দেখুৱাই যাম আপোনালোকক এতিয়া ধূপ জ্বলোৱা হ'ব আৰু অলপ পূজা কৰা হ'ব দৌৰা-দৌৰি কৰি এটাই বাজিলে আৰু এতিয়া কি যি কি নহওক যি পাৰোঁ আৰু Não rasbe, ele to. No, aku tu tu. Mo video tu itu. No, kaide min. Aku kone kaide security okom na. Bokoto le. ini ইয়াত থৰি ইয়াত ভাঙিম তাত টেংকাই Itu baru. কৃষ্ণ ঈশ্বৰ দেই আঙলো Aru na. কৃষ্ণ ঈশ্বৰ ৰাইজ আকলে ল'ব লাগে আজি পবা গৰ ফ্ৰণ্ট শ্ৰুতি গোস্বামী বঢ়িয়া দেই Motor car kita gerak, mana ada? Irgun tu aku. Boy sangat 50 tahun tu. sorry
কোম্পাছকে লাগে ঠিক আছে হ'ব শুনা হেৱা কৰ Kumto boy. Sana biskuit. Belum karena bile tamnya. একদম হয় অকাই কাম নাম্বা কাম লাগি ৰাখি চল চল हम अपन कारपा से যাব 5 টকা দে আমাৰ মুহূৰ্ত হৈ গ'ল এতিয়া প্ৰসাদ সেইফালে লোকেশ্যনৰ কাৰণে গৈ আছে হেল্ল' বাজিলে কি তোমাৰ মানে কেনেকুৱা লাগিছে কোৱাচোন ভাল লাগিছে আৰু ভোকো লাগিছে ইমান কিবা কৰিব দিছে আৰু আজি টেলেণ্ট ষ্টুডিঅ'ৰ কি এডিটৰ এইফালে ভাত বহাইছে এইফালে চব্জি বনাব বঢ়িয়া ৱাহ পাৱাৰ ন এইটো বঢ়িয়া এইফালে আছে হাই তোৰ নামটো আদিলক্ষী আচ্ছা আমাৰ টিমৰ মানুহ এইফালেও আছে এইফালে আলু কাটি আছে হাই কৈ দিয়া হাই Welcome to Sonolux Universe. This Bluetooth device is ready to pair. পাহাৰে আকাশ চুই আছে আরে দুই এর মতো পড়ে স্মাইল ব্যাক মন বাগ করে নলে এতিয়ালৈকে কি কৰি আছ বাৰু এতিয়া মোক যে ঘৰ বনাই আনিব কৈছিল এটা পাইছ মই বনাই ও গড কেনেকুৱা হৈ গলিবলা সেইটো নিমিলিব কেলে সেইটো কেনেকুৱা কাম এন্ট্ৰি কৰিব এন্ট্ৰি কৰি ক্লোজ এটা মাৰিব লাগিব ঠিক আছে না এই এন্ট্ৰিটো পাই যাম ওয়েটটো লৈ ল চক কোনে খাও খাও দাবি কোনে খাও গো মানে স্মৃতি দুগুট কাঙ্গুব এটা তহতে আছ এই যেতে আ বলি কওঁতে ইয়াত আহিব মানে সাইড ফ্রেম এটা মুখ ৰাখি থৈ দিবি এটা সাইডত মিডল ফ্রেম তাৰ আহিব একটা জায়গা টু কোন তাক ফিক্স কৰি দেছ কৰবি একদম এনেকে সানিল পল এনেকে আহিব একটা জায়গা যোনটো ফিক্স ফ্রেম থাকে না তাৰ পৰা এনেকে চাব এনে সাইডৰ পৰা আহি আছিলি পছা অলপ ধৰ নিচিনা এনেকে চাই থাকিব ওকে কাট ওকে চলে অ্যাকশন গো পলদা মোক কনিং কৰি দে অলকে ডাইৰেক্টৰ আৰু কেমেৰামেন ৰাজসাই অলকে কাট মাত কৰি দে মাত ও মাই গড এইটো বস্তু এনেকে ল তুই গক্কা তুই নো রে মোলাম একটা বডি কো বনাই পলাং অড লায়ে ন কো একটা তিঙ্গেরা ধরাবো ধরা তুই সুগে কল তুই মা ওরা লেন মানে আরে আমি বাগম দাই কি কো চৌকি নিবলে না আমি বাগম ভাই আমি ভাই এনেকে আৰু ভাই না এনেকে এইটা দম দিয়া লৰা নহয় ৰাজে পাৰিলে কাম আং মাকু মই মাকু মোৰ তিনটা শুটিং মোৰ তই তাপে কালি তিনটা শুটিং কৰি হুকুমকো মোৰ উত্তৰ কৰি দিনি মাফ কৰি দিছো গম পাইছে দেই তিনটা কৰ মামুকে বল উলমান মোৰ মামু কিবা আকৌ আজি ৰাতিপুৱা এই দলপাত দিছে তিনটা কৰ চাইটা আজি নাই যে উপায় নাই আকৌ চিনে কোনে মানা সাদৰ একটা আছে মোৰ অনেকটা আনিছিলো কিন্তু মই ওলাব ইচ্ছা নাই রে ইয়াত গৈ না চলো সঞ্জীৱ চিতিয়া बोरिंग लगे इमान दिन दीजा तुझे रिफ्लेक्टर बैटरी ला बस करो काम रुका बस दुकान रो ভাই প্র্যাকটিস করব দে না
আজিৰ শ্বুটিং শেষ এতিয়া হ'ব লোকেশ্যন শ্বিফ্ট কাইলৈ আকৌ আছে শ্বুটিং এতিয়া এইফালে চব মানুহ এতিয়া আমি যাম বেলেগ এটা লোকেশ্যনত আছে নাইট শ্বট সেই নাইট শ্বটখিনি আপোনালোকক দেখুৱাম সেইখিনি চাব